Welcome to my new vlog. মানে মোৰ মাছাত ভাঙি আছে দেখিছে কালি পৰা ইমানে হৈছে মই vlogও কৰিব পৰা নাই সো এতিয়া লেট কে vlogটো আৰম্ভ হৈছে আৰু আজি মানে আমাৰ কেম্পত বিহু ৰঙালী বিহু উদযাপন হৈছে আৰু এফালে দেখিছে পুৰা পিঠাপনা কম্পিটিশন আমি খৰ ধৰকে মাত্ৰ 1 ঘণ্টাৰ ভিতৰত আমি এখিনি কৰিছো কেনেকুৱা হৈছে এবাৰ চাই লওক তাৰ পিছত আপোনালোকক পুনৰ লগ পাই আছো ৰব পোনপ্ৰথমে মই সকলোকে পলমকৈ হলেও বিহুৰ হিয়া ভৰা মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিলো বিহু বুলি যে তই এটাও ভ্লগ দিয়া নাই মিনি ভ্লগ এটাতো দিব পাৰ বা এইবাৰ বিহুত ৰিল এটাও নাই এনেকৈ মোৰ সতীৰ্থ মোৰ বন্ধুবৰ্গ মোৰ ঘৰৰ পৰিয়ালৰ মানুহ মোৰ চিনাকি মানুহ সকলোৱে মোক কৈ আছে আচলতে দিম কৰ পৰা যদি মই ভিডিঅ' নবনাওৱে কথাটো হ'ল আমাৰ ঘৰত এবাৰ বিহু উদযাপন কৰা হোৱা নাছিলে কিয়নো মোৰ আত্মীয় স্বজন মানে মোৰ সম্বন্ধীয় এগৰাকী আইতা যোৱা বছৰ ঢুকাইছিলে আমাৰ মাজৰ পৰা হেৰাই গৈছিলে আৰু এবছৰ হোৱাই নাই যিহেতু সেইবাবে আমাৰ ঘৰত বিহু উদযাপন কৰা হোৱা নাই আৰু নিজৰ ঘৰখনত যেতিয়া বিহু উদযাপন নহয় কেনেকৈনো মই ভিডিঅ' বা ভ্লগ বনাও নহয়নে কিন্তু গাইজ মই য'ত কৰ্মৰত বৰ্তমান মানে আমাৰ প্ৰথম অসম আৰক্ষী বাহিনীৰ চৌহদত বিহু খুব উলহ মালহেৰে উদযাপন কৰা হৈছিলে আৰু গৰু বিহুৰ দিনাখনিয়ে আমি ইয়াতে বিহু উদযাপন কৰিছিলোঁ খুব ধুনীয়া হৈছিলে অসমীয়া পৰম্পৰাগত প্ৰতিটো নীতি নিয়ম একেবাৰে গৰু গা ধোৱাৰ পৰা আৰম্ভ কৰি জা জলপান খোৱালৈকে সমস্ত নীতি নিয়মেৰে আমি আমাৰ হেপাহৰ বাপতি সাহোন আমাৰ বিহুটি আমি উলহ মালহেৰে প্ৰথম অসম আৰক্ষী বাহিনীৰ চৌহদত উদযাপন কৰিছিলোঁ আৰু সেইদিনাখনিও মই ইমান ব্যস্ত হৈছিলোঁ কাৰণ যিহেতু মই তাতে অংশগ্ৰহণ কৰিছিলোঁ বহুত সক্ৰিয়ভাৱে কাৰণ তাতে মই কৈছোঁ নহয় বিভিন্ন ধৰণৰ প্ৰগ্ৰেম অনুষ্ঠান ৰখা হৈছিলে তাৰে মাজত পিঠাপনাৰ প্ৰতিযোগিতা এখনো ৰখা হৈছিলে য'ত আমি প্ৰথম অসম আৰক্ষী বাহিনীৰ কৰ্মৰত প্ৰতিগৰাকী মহিলাই আমি তাত অংশগ্ৰহণ কৰিছিলোঁ আৰু আমি যিখিনি চিভিলৰ আছিলোঁ তেওঁলোকৰ এটা গ্ৰুপ ঠিক তেনেদৰে ওমেন পুলিচখিনিৰ বেলেগ গ্ৰুপ তেনেকৈ অংশগ্ৰহণ কৰিছিলে আৰু আমাৰ প্ৰত্যেক গ্ৰুপৰে একোটাকৈ নামো দিয়া হৈছিলে আৰু আমাৰ বিপণীখনৰ নাম আছিলে নাহৰ আৰু প্ৰতিগৰাকী মহিলাই একদম যিমান পাৰোঁ নিজৰ বেষ্ট দিবলৈ ট্ৰাই কৰিছিলোঁ আৰু আমি যিহেতু চিভিলৰ মাত্ৰ 4জনীয়ে ছোৱালী গতিকে আমি গোটেই কেইজনীয়ে নিজৰ বেষ্ট মানে প্ৰথম পুৰস্কাৰটো পাবলৈ আৰু চেষ্টা কৰিছিলোঁ আৰু ভাগ্যবশতঃ আমি পাবলৈ সক্ষম হৈছিলোঁ আমি একেবাৰে পৰম্পৰাগত তিলপিঠা তেলপিঠা পাতপিঠা চুঙা পিঠা জেং পিঠা লাড়ু মিঠৈৰ পৰা আৰম্ভ কৰি পিঠাকে অকণমান নতুনত্ব দি বিভিন্ন ধৰণৰ ডিজাইন দিবলৈ ডেক'ৰেশ্যনৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ আচলতে আমি যিমান পাৰোঁ ভেৰাইটিজ দেখাবৰ কাৰণে চেষ্টা কৰিছিলোঁ আৰু সকলোৱে পিছে ভালো পাইছে দেই কৈছে আৰু আমি পিঠাকে একেবাৰে ফুলপাহৰ নিচিনা ষ্ট্ৰবেৰীৰ নিচিনা এনেকুৱা কিছুমান শ্বেপ দি পিনে তাক বিভিন্ন ধৰণৰ নাম দিও আমি ইয়াতে উপস্থাপন কৰিছিলোঁ ভাল পালে বহুতে বাৰু যি কি নহওক আপোনালোক সকলোৰে বিহু হয়তো ভালে গ'ল আৰু মোৰো ভালে গ'ল এতিয়া পুনৰ নিজৰ কৰ্মলৈ উভতি আহিলোঁ আৰু ভাবিলোঁ এই ভিডিঅ'টো এনেকৈয়ে আপোনালোকৰ ইউটিউবতে আপোনালোকৰ মাজত মই সাঁচি ৰাখোঁ আৰু যিহেতু চাওকচোন নিজৰ ঘৰত বিহু নাই যদিও নিজৰ কৰ্ম অনুষ্ঠানটিত ইমান ধুনীয়াকৈ আমি বিভিন্ন জিলাৰ পৰা আমি সকলোৱে আহি ইয়াতে একত্ৰিত হৈ ইমান ধুনীয়াকৈ হেপাহৰ ৰঙালী বিহুটো উদযাপন কৰিছোঁ এয়াইতো অনৈক্যৰ মাজত ঐক্য নহয় জানো আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ ধন্যবাদ আজি এই তোমাৰ মোৰ মানে মোৰ ভৰিখন এফালে অকমান দুখ পাই আছো তাৰ কাৰণে তথাপি আহিছো কেনেকুৱা লাগিছে তুমি কোৱা বহুত ধুনীয়া লাগিছে যাবা কি ক'বা এয়া আমাৰ প্ৰেজেণ্টেশ্যন অলমষ্ট হৈ গৈছে বাকী কেনেকুৱা দেখিছে আপোনালোকে জনাব হ'ব চাবা কিবা এটা কোৱা কেনেকুৱা দেখিছে আমাৰ বহুত ধুনীয়া লাগিছে সুন্দৰ প্ৰদৰ্শন এইটো আছে আমাৰ আলাসৰ ফুল আলাসৰ গোলাপ ফুল